নমস্কাৰ এয়া দেখিছে এয়া এবিধ পেনকেক হয় এই পেনকেকৰ সুন্দৰ আৰু সুস্বাদু ৰেচিপি লৈ মই বিচিত্ৰা ফুড মেকিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো এই পেনকেক বিধ বনাবলৈ বেছি সামগ্ৰীৰ প্ৰয়োজন নহয় আৰু কেনেকৈনো বনাব পাৰি ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভালদৰে চাই যাব শেষত ভাল পালে লাইক আৰু কমেন্ট কৰিব লগতে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ল'ব আপোনালোকে ইয়াক বগাকৈও বনাব পাৰে বা ইচ্ছা কৰিলে ৰং দিও ফুল কাটি বনাব পাৰিব আৰু আপোনালোকৰ ঘৰত যদি লৰা-ছোৱালী আছে লৰা-ছোৱালীক টিফিনতো আপুনি বনাই সহজতে দিব পাৰিব আহক এতিয়া দেৰি নকৰি পেনকেক বিধ বনাবলৈ কি সামগ্ৰী লাগে তাকে চাই লওঁ এই পেনকেক বনাবলৈ আমাক লাগিব ময়দা ইয়া পিঠাগুৰি আৰু গাখীৰ চেনি ইয়া মই অকণ ৰিফাইন তেল লৈ লৈছো এটা ডিম ইয়া ভেনিলা এসেন্স হলনি ইলাচি পাউডাৰ লৈ পাৰিব ইয়া বেকিং পাউডাৰ আৰু ইয়া ফুড কালাৰ এতিয়া মই এই বেটাৰখিনি বনাই লওঁ বলক ইয়া মই চৰিয়া বাটি এটা লৈ লৈছো ইয়াত মই এতিয়া ডিমটো ভাঙি পেলাই দি দিলো ইয়া ডিমটো ভাঙি দিছো ইয়াত মই চেনিখিনি এড কৰি দিলো আৰু এতিয়া মই চেনি আৰু ডিমটো ধুনিয়াকৈ চেনিখিনি পুৰা গলি যোৱালৈকে ভালদৰে ফেটি ল'ব লাগিব ইয়া মই ধুনিয়াকৈ ফেটি ল'ম এয়া ফেটা হৈ গৈছে দেখিছে কণী আৰু এয়া চেনিখিনি ধুনিয়াকৈ গলি গৈছে কণীৰ একে ধুনিয়া ফেন উঠি গৈছে ইয়াত মই এতিয়া এই তেলখিনি এড কৰি দিছো তেলখিনি এড কৰি এইখিনি অলপ টাইম মই ফেটি ল'ম এনেদৰে ফেটি ললো চাওক এতিয়া মই চালনী এখনত এয়া মই ময়দাখিনি দি দিছো আৰু এয়া চাউলৰ গুড়াখিনিও দি দিছো আৰু ইয়াত অকণ এই বেকিং পাউডাৰ লৈছিলো সেই বেকিং পাউডাৰখিনি দি এইখিনি ধুনিয়াকৈ কণীৰ ঘোলখিনিৰ ওপৰত মই এইখিনি চালি দিছো এয়া ধুনিয়াকৈ চলা হৈ গ'ল এতিয়া মই এইখিনি কণীখিনিৰ লগত মিলাইছো আৰু ইয়াত মই এতিয়া গাখীৰখিনি এড কৰি দিছো গাখীৰ এড কৰি এইখিনি মই এতিয়া ধুনিয়াকৈ মিলাই ল'ম যদি গাখীৰৰ পৰিমাণটো কম বেছি হয় আপোনালোকে কমিলে অকণমান দি ল'ব পাৰিব কোনো কথা নাই আৰু এয়া চাওক মোৰ ঘোলখিনি ৰেডি হৈ গ'ল এতিয়া মই কি কৰিছো চামুচ পাতেৰে ইয়াত সুমুৱাই এনেকৈ উঠাই চাইছো চামুচ পাত এনেকৈ যদি চামুচত লাগি আহে গম পাব যে বেটাৰটো ৰেডি হৈ গৈছে ইয়াত মই এতিয়া অকণমান ভেনিলা এসেন্স এড কৰি দিছো আপোনালোকে ভেনিলা এসেন্সৰ সলনি ইয়াত আপোনালোকে ইলাচি পাউডাৰো ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই কি কৰিম দুটা বাটি লৈ লৈছো এই বাটিটোলে মই এই বেটাৰৰ বগা বেটাৰখিনি দুটা বাটিত দুভাগ কৰি লৈছো আৰু এভাগ ৰাখি দিছো মই চৰিয়াটোতে সেই বাটি দুটাত মই এতিয়া কি কৰিম ফুড কালাৰ লৈছিলো যে দুটা ফুড কালাৰ মই মিলাই দুটা কালাৰ কৰি লৈছো কাৰণ মই পেনকেক কেটা কালাৰফুল বনাম আপোনালোকে বগাকেও বনাব পাৰিব হিয়া চাওক মই এটা ৰঙা আৰু এটা সেউজীয়া কালাৰ কৰি ললো এয়া মোৰ এইখিনি ধুনীয়াকৈ মিলোৱা হৈ গ'ল এতিয়া মই এয়া পাইপিং বেগ লৈ লৈছো এয়া দেখিছে প্লাষ্টিকৰ পাইপিং বেগ কিনিবলৈ পায় যদি আপোনালোকৰ এনেকুৱা পাইপিং বেগ নাথাকে কি কৰিব এনেকুৱা পলিথিনটো থাকেই মানুহৰ ঘৰত আপোনালোকে এনেকুৱা পলিথিন ল'ব পলিথিন লৈ আপোনালোকে এনেকৈ চুকিয়াকৈ ধুনীয়াকৈ কাটি ল'ব কাটি লৈও আপোনালোকে এই পাইপিং বেগৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰিব মোৰ পাইপিং বেগ আছিলে কাৰণে মই এইটোকে লৈছো আৰু এনেদৰে গিলাচ এটা লৈ গিলাচটোত পাইপিং বেগটো সুমুৱাই দিলো এনেকৈ সুমুৱাই ওপৰৰ অংশখিনি লুটিয়াই লৈছো তাৰ পিছত ইয়াত মই এতিয়া বেটাৰখিনি বাকি দিম মোৰ দুটা লৈ লৈছো ইয়া মই দুইটা কালাৰফুল বেটাৰখিনি এই পাইপিং বেগ দুটাত ধুনীয়াকৈ ভৰাই ল'ম এয়া ধুনীয়াকৈ ভৰোৱা হৈ গৈছে ভৰোৱাৰ পিছত মই কি কৰিছো এইকিটা ওপৰৰ পিনে উঠাই এনেকৈ ৰবৰ বান্ধি দিছো আপোনালোকে ৰবৰ নাবান্ধি এইকিটা গাঠিও দি দিব পাৰিব মই ৰবৰ বান্ধি দিছো এনেকৈ ৰবৰ বান্ধি দিলে মানে ওপৰলৈ ওলাই নাহে আৰু সেইকাৰণে মই এনেদৰে ৰবৰ বান্ধি দিছো এয়া মোৰ দুইটা ৰেডি হৈ গৈছে এতিয়া আমি পেনকেক পিঠা বনাওঁগৈ বলক এয়া গেছত মই পেন এখন পাতি লৈছো পেন মই নন ষ্টিকি পেন লৈছো আপোনালোকে যিকোনো পেন আপোনালোকৰ যি তেৱা থাকে তাতো বনাব পাৰিব এয়া মই চাওক ধুনীয়াকৈ সেউজীয়া কালাৰৰ বেটাৰখিনি পাইপিং বেগৰ সহায়ত এনেকৈ ৰোল বনাই দি দিছো তাৰপিছত ওপৰত মই বগা বেটাৰখিনি হেতাৰ সহায়ত দি এয়া ধুনীয়াকৈ মিলাই দিলো তাৰপিছত কিছু সময় এনেকৈ ৰৈ পেলাই সিজিব দিব লাগিব চাওক ওপৰৰ পৰাই শুকাই আহিছে এনেকুৱাতে মই এইখিনি পিঠাটো ইয়া লুটিয়াই দিছো ইয়া চাওক দেখিবলৈ কি ধুনীয়া হয় আপোনালোকে এনেকৈ বগাকেও বনাব পাৰিব বা এনেকৈ কালাৰফুল কৰি বনাব পাৰিব এনেকৈ বনালে দেখি ভাল লাগে আৰু ল'ৰা-ছোৱালীও খাবলৈ মন নকৰিলেও এনেকুৱা দেখিলে ল'ৰা-ছোৱালী কিছুমানে খাব বিচাৰে এনেকৈ আপোনালোকে বনাই দিব পাৰিব এতিয়া মই ৰঙা কালাৰটো আপোনালোকক এটা বনাই দেখুৱাইছো ইয়া চাওকচোন আপোনালোকে যে এনেকৈ পাইপিং বেগৰ সহায়ত দিয়ে যাতে আপুনি পাইপিং বেগৰ যোনডাল আপুনি ৰোল টানি থাকে সেইডাল যাতে ছিগি নাযায় মানে
অ'ত এটুকুৰকৈ নপৰে, কাৰণ তেনেকৈ পৰিলে পিছত পিঠাখন এনেকৈ লুটিয়াওঁতে সেইখিনি এৰাই এৰাই যাব পাৰে। সেইকাৰণে আপোনালোকে মই বনোৱাটো ভালদৰে চাই ল'ব। এনেদৰেও আপোনালোকে ফুল কাটি কাটি বনাব পাৰিব। এইখিনিলৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে লগে লগে পাব। এয়া চাওকচোন, মই এয়া 2-3টামান আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে যেনেকুৱা ডিজাইন কৰিব মন যায় আপোনালোকে তেনেকুৱা ডিজাইন কৰিও এয়া বনাই থাকিব পাৰিব। এয়া চাওক, মই বহুতখিনি বনালোঁ, আপোনালোককো দেখুৱালোঁ। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব আৰু ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে বনাই খুৱাব পাৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱালৈকে আজিলৈ বাই বাই।